এইবাৰ বহাগ বিহুত অসমত নাথাকে পাপন, উদযাপন নকৰে বিহু। পিছে কাৰণটো জানিলে আচৰিত হ'ব। অংগৰাগ পাপন মহন্ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। এটা সময়ত পাপনে জুবিন গাৰ্গৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি বহুতেই ভাবিছিল। এই বিষয়ে জুবিন গাৰ্গকো প্ৰশ্ন সোধা হৈছিল। কিন্তু পিছলৈ দুয়োজনেই খুবেই মৰমেৰে এজনে আনজনক সহায় কৰিছিল, একেলগে মঞ্চত গীতো গাইছিল। কিন্তু এইটো কথা সঁচা যে জুবিন গাৰ্গৰ ঠাই আন কোনেও ল'ব নোৱাৰে। পাপনে নিজেই কৈছে জুবিনদাৰ ঠাই কোনেও লোৱাটো সম্ভৱ নহয়। পিছে এইবাৰ বিহুত অসমত নাথাকে বিহু উদযাপনো নকৰে পাপনে। কাৰণ মিউজিক ৰিলেটেড বহুত কাম আছে, যিটো ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত হ'ব। তেওঁ কয় কাম কৰি থাকিব লাগিব, কামৰ বাহিৰে একো নাজানো, একো নেদেখোঁ। পিছে তেওঁ অসমত নথকা কথাটো বহুতেই দুখ পাইছে। পিছে আপোনালোকৰ অংগৰাগ পাপন মহন্ত কেনেকুৱা লাগে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।